শান্তিনগৰত কি হ'ল, আজি চিম্বৰ গাঁৱত কিশোৰীক ৰেপ কৰা হ'ল শান্তিনগৰত। মানে এজন ফিজিকেলি যিবিলাক চেলেঞ্জ মানে মেণ্টেল ৰিটাৰ্ডেড এগৰাকীক মানে ৰেপ কৰা হ'ল। बर' फिसाफ्रा थफ्ला लानानै ओंखारनो नागिरदों, रावबो बिदि आतंक जानो नाङा, थफ्ला लानानै खारलायनाय बे जानो नाङा, आरो सावथालफ्राबो थफ्ला लानानै खारलायनाय बे जानो नाङा। सावथालफ्रा न'आव सावगासिनो लोगोफोर खारजोबनांबाय ओरैजाय साहा सावगासिनो नै। आदिबासीসকলৰ যিমান দল সংগঠন আছে মই সকলোকে অনুৰোধ কৰি बर' मानसिखौ दाय गैया जासे बुथारबाय, आक्रमण खालामबाय गाज्रि। জানো দিছপুৰৰ লগতো মই কথা পাতিছোঁ, মুঠতে আইনটো হাতত তুলি লোৱাটো ঠিক। क'क्राझारनि दावहाखौ लानानै हाग्रामा महिलारि सारा गुवाहाटी सरकारनाव हेफाजाब मदद खावलायदों जाहाथे क'क्राझारनि दावहाया थान्दा जायो। बर'नि साफ्रोमबो गेदेरमा दैदेनगिरिफ्रा दुखु फोरमायदों जाहाथे हाग्रामा महिलारि सारा बे 5 बोसोराव बिटिसिनि खामानि मावनो गोनां जौगानांगौ खामानिफोरखौ जाहाथे सुख शान्ति मावलांनो हायो। मानो होनोबा दावराव दावसि गावजों गाव जुदि एना एनि बेबायदि जुदि हारि दाङाबाजि जायोबा खामानि मावनो थाखाय माखासे उसुबिदा जायो। बिनि थाखायनो जाहाथे गुवाहाटी सरकारनिफ्राय हेफाजाब मदद मोननानै जाहाथे क'क्राझारनि दावराव दावसिया थान्दा जायो। बिनि थाखायनो हाग्रामा महिलारि सारा मा खावलायदों मा फोरमायदों खोनासंलां। नमस्कार जोहार। আজি সদৌ আদিবাসী ছাত্ৰ সন্থাৰ হৈ যিটো যোৱা ৰাতি কাউৰীগাঁও যিটো ঘটনা হৈছে আৰু সেইটো ঘটনাক লৈ আজি যিটো আমি দেখা পালোঁ, আদিবাসীসকলৰ যিমান দল সংগঠন আছে মই সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকেও সমাজত এটা মেছেজ দিয়ক, যি হৈছে নিজৰ নিজৰ জাগাত যাতে থাকে। আৰু বড়ো সমাজকো মই কৈছোঁ যে আপোনালোকেও চবে এই অঞ্চলৰে মানুহ, যিহেতু আমি সকলোৱে শান্তিকে থকাটো আমি বিচাৰোঁ, যাতে কোনোবা থাৰ্ড পাৰ্টিৰ কথা লৈ পেলাই যাতে হুলস্থুল নকৰে। আজি যিটো পৰিৱেশ হৈ আছে, মানে একজনে একজনৰ ওপৰত ডাউট হৈ পেলাই বা কনফিউশ্যন হৈ পেলাই সেইফালে কথা লৈ পেলাই যিটো হুলস্থুল পৰিৱেশ, এইটো যাতে আমাৰ আদিবাসী হওক বা বড়ো সমাজেই হওক যাতে নিজৰ নিজৰ জাগাত ভালকৈ থাকে, কোনো হুলস্থুল পৰিৱেশ হ'ব নালাগে। আইন আছে, যোনে দোষী কাম কৰিছে ইয়াৰ ওপৰত আইনে ব্যৱস্থা ল'ব, নিশ্চয় ল'ব। আমি যিমান দূৰ জানো দিছপুৰৰ লগতো মই কথা পাতিছোঁ, মুঠতে আইনটো হাতত তুলি লোৱাটো ঠিক নহয়। যি হৈছে আৰু ইয়াৰ পিছত যাতে হ'ব নোৱাৰে, তাৰ কাৰণে মই সকলো শ্ৰেণীৰ ৰাইজক, আদিবাসী হওক বা আমাৰ বড়ো সমাজেই হওক, সকলোৱে মিলি পেলাই থকাটো আমি বিচাৰোঁ। আদিবাসীসকলৰ যিমান দল সংগঠন আছে মই সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকেও সমাজত এটা মেছেজ দিয়ক, যি হৈছে নিজৰ নিজৰ জাগাত যাতে থাকে। আৰু বড়ো সমাজকো মই কৈছোঁ যে আপোনালোকেও চবে এই অঞ্চলৰে মানুহ, যিহেতু আমি সকলোৱে শান্তিকে থকাটো আমি বিচাৰোঁ, যাতে কোনোবা থাৰ্ড পাৰ্টিৰ কথা লৈ পেলাই যাতে হুলস্থুল নকৰে। আজি যিটো পৰিৱেশ হৈ আছে, মানে একজনে একজনৰ ওপৰত ডাউট হৈ পেলাই বা কনফিউশ্যন হৈ পেলাই সেইফালে কথা লৈ পেলাই যিটো হুলস্থুল পৰিৱেশ, এইটো যাতে আমাৰ আদিবাসী হওক বা বড়ো সমাজেই হওক যাতে নিজৰ নিজৰ জাগাত ভালকৈ থাকে, কোনো হুলস্থুল পৰিৱেশ হ'ব নালাগে। আইন আছে, যোনে দোষী কাম কৰিছে ইয়াৰ ওপৰত আইনে ব্যৱস্থা ল'ব, নিশ্চয় ল'ব। আমি যিমান দূৰ জানো দিছপুৰৰ লগতো মই কথা পাতিছোঁ, মুঠতে আইনটো হাতত তুলি লোৱাটো ঠিক নহয়। যি হৈছে আৰু ইয়াৰ পিছত যাতে হ'ব নোৱাৰে, তাৰ কাৰণে মই সকলো শ্ৰেণীৰ ৰাইজক, আদিবাসী হওক বা আমাৰ বড়ো সমাজেই হওক, সকলোৱে মিলি পেলাই থকাটো আমি বিচাৰোঁ। आच्चा, आंनि बड'लेण्ड जनजाति सुरक्षा मन्चनि जेनेरेल सेक्रेटारि जयन्त बर' बिथां, ओमफ्राय जोंनि बनसुनि आफादगिरि बनजिल मन्जिल बसुमतारी आरो लोगोसे बिसोर कर्मिफोर गावबुरा आफादनि आफादगिरि। दा जोङो मैया जे कारिगावनि साहा जायै जे अनाखाना बर' मानसिखौ दाय गैया जासे बुथारबाय, आक्रमण खालामबाय गाज्रि। दा बिनि सायाव जोङो दहाय प्रटेस्ट खालामखांबाय फुङाव, आरो जों बिनि उनावनो जों दिनै दा डिसिनावबो मेम'रेन्डाम फैबाय। जों दासो डिसिनिफ्राय मेम'रेन्डाम ओंखारदों। दा जेरैबाबो बे दस्रि मानसिखौ हमनानै साजा होनांगौ, जों बे बाथ्राखौ बुंबाय। आरो लोगोसे बिसोरो बोरला थिर लानानै मानसिफोरखौ सिगिस' खालामबाय थायो, जायगा जमो, बेखौ कन्ट्रल खालामनांगौ। आरो बिसोर बोरला थिरखौ हाथियार हिसाबै बाहायगासिनो दं, बेखौ जब्द खालामनांगौ, बे बाथ्राखौ बुंनाय जाबाय। आरो खुनु जायगायाव जाहाथे बिसोरो जोंनि सायाव गाज्रि आक्रमण खालामनो हाया, बेनि थाखाय नोजोर लाखिनांगौ बाथ्राखौ बुंनाय जाबाय। ओमफ्राय दिनै बिथांमोना जोंखौ रिकुवेस्ट खालामदों जिल्ला प्रशासना
जे जोंनो टाइम हो एसे टाइम हो जोंखौ अननानै बे बाथ्राखौ बुंदों आरो अथिबदे आसामनि डिजिपिआबो फैगासिनो दं बे जायगायाव जोंखौनो खबर होदों दा बिनि गेजेराव 19 जन दसि मानसिखौ हमबायबो होनना बुंदों बेनिखायनो जोङो बिथांमोनखौ जोङो माने 24 घन्टा जोङो टाइम होदों बे 24 घन्टानि गेजेराव जुदि बिथांमोनहा जों लुबैनाय बायदि एक्सन लायाब्ला जोङो गोख्रोङैनो जों आरोबाव जों डेम'क्रेटिक भाबै जों आन्दलन खालामलांगोन बे बाथ्राखौ जों बुंनाय जाबाय आरो बिथांमोना जोंखौ जुदि जावले रिकुवेस्ट खालामदोंब्ला जों बे रिकुवेस्टखौ जुदि मानियाब्ला जोंखौ गाज्रि मोनगोन बिसोर हयथ' जोंखौ माने दावराव-दावसि खालामग्रा बिदि होननानै बे सिटुवेसनाव हट सिटुवेसनाव बे दावराव-दावसि जानायनि बे परिबेसाव बांसिन अर सुदों होननानै बुंनानै जोंखौ माने खामानि मावनायाव बिसोर माने लेहेम खालामगोन जोंखौ बादा होदों खामानि मावनायाव माने दायनिगिरि खालामगोन बेखायनो जोङो माने खामानि मावनायनि मोनसे परिबेस लाबोनो थाखाय आरो खामानि मावब्ला बिसोर जों दसि होननानै जों दाय होनो थाखाय जों बिसोरनो जों स्कप होनाय जाबाय दा बे स्कपखौ जों माने 24 घन्टासिम मोनबाय आरो बिनि गेजेरावनो जों रायजो राजाखौ जावले आरोबाव जों खावलायहरो खुनु प्रकारै भायलेन्स जानो मोना सावथालफोरखौ जों बुंदों बिसोरनि लिडारफोरखौबो बर'फोरनि सायाव आक्रमण खालामबाय थानाय जावले बेखौ बन्द' खालामनांगौ बिथांमोनाबो हाथियार लानायखौ बन्द' खालामनांगौ जों बाथ्राखौ बुंदों भायलेन्सआ स्टप जानांगौ आरो जोंनि गेजेराव सोरबा सानै मानसिफ्रा हुसांजों बुंलाबाय नागिरो जे माने गाज्रि माने थासारि लाबोनायनि बाथ्रा बुंनो नागिरो दा बेबायदि जानाय नङा जोङो माने खोब डिप्ल'मेटिकेलि जोङो सुस्थ' भाबै जों जुदि एक्सनखौ लायोबा आयेननि बेबस्थाखौ जों लायाब्ला जों बे गरम बाथ्रा बुंनानै जों जेबो गैया मा गैया ओरैनो सावथाल होनो माबा होनो बुंलाबायब्ला जों बांसिन खथि जागोन जों गिनांगौ बांसिन फैगोन बेखायनो जों बे ग्रोम थाङाब्लानो जों डिप्ल'मेटिक भाबै जों सुस्थ' भाबै आगयनि बिसोर दायनिगिरि जाबायब्ला बे दायनिगिरिखौ जों बे समाव नाख्रेबो बिसोरखौ साजा होनांगौ बिसोरखौ जों मोनफा बिसोरनि दायखौ जों दिनै उल्लेख खालामगोन दिनै जों माने बिसोरखौ नाख्रेबनि दा जों बेखौ सानदों दा रायजोफोर जों बयखौ सान्थिबो थानो जों खावलायो सान्थि था बयबो आरो सावथालफ्राबो जोङो सावथाल नेताखौ जों बुंहरो दा बे बिथांमोनाबो जाहाथे गावसोरनि लेभेलाव जाहाथे थायो बे बोरला थिर लालायनानै सिगिनाय देखायहरनाय बेखौ बन्द' खालामो जों बे जायगानि थागिबि फिसा जोंनि सायाव बे रोखोम खालामबा जोंहा बिखावनाङो दुखु मोनो जोङो जोंहाबो थै दं जोंहाबो बोलो दं जोंनाबो खुद्रिया फैयो जोंहाबो दा मोनसे जोङो गासिखौबो जोङो माने हान्जाफोरखौ जों खावलायहरो बयबो जाहाथे संजम जायो जाहाथे बे एग्रेसिभ जाहाथे माने मुदखौ जालायलाया दा जायगा जों खोनादों फारगौ एरियाथिं दा बर' फिसाफ्रा थब्ला लानानै ओंखारदों रावबो बिदि आतंक जानो नाङा थब्ला लानानै खारलायनाय बे जानो नाङा आरो सावथालफ्राबो थब्ला लानानै खारलायनाय बे जानो नाङा घटना जादों मोनसे स्पटआव मोनसे जायगायाव खयजन मानसिनि थाखाय जादों आरो बे एरियानि मानसिनि थाखाय जादों बे एरियानि मानसिफ्रा गाज्रि बे एरियानि मानसिफोरनि गाज्रिनि थाखायनो बे घटना जादों गथिखे बे एरियानि मानसिफोरनि सायाव सदन नांगौ आरो दाय माने इनभल्भ बेखौ साजा होनांगौ जों बेखौ दाबि खालामगासिनो दं जे रायजोफ्रा जोंखौ बिसास खालाम जोङो समाय हो आरो एडमिनिस्ट्रेसनबो जों एसे समाय होनि बेखिनि रायजोफोर নমস্কাৰ জহাৰ আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ হৈ যিটো যোৱা ৰাতি কাউৰীগাঁও যিটো ঘটনা হৈছে আৰু সেইটো ঘটনাক লৈ আজি যিটো আমি দেখা পালোঁ যে ঘৰ বাৰী জ্বলোৱা আৰু এতিয়া এনেকৈ পৰিৱেশ হৈ গৈছে যে এইটো মানে আদিবাসী বড়ো ভাৰ্চেছ হৈ গৈছে চ' আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আহ্বান জনাব খোজোঁ আমাৰ বড়ো জনগোষ্ঠীৰ লোকসকলকো আৰু আদিবাসী জনগোষ্ঠীৰ লোকসকলকো যে যিটো প্ৰকৃততে ঘটনা হৈছে সেই ঘটনাত যিবিলাক জড়িত আছে তেখেতসকলক শাস্তি দিব লাগে কাৰণ যিবিলাকে সেই কাণ্ডটো কৰিছে যিজন আমাৰ মাজৰ পৰা বড়ো ল'ৰা এজন আমি হৰাই দিলোঁ একদম টেলেণ্টেড ল'ৰা আমি হৰাই দিলোঁ ঠিক তেনেধৰণে আমাৰ আৰু এজন ল'ৰা আমি হৰালোঁ আদিবাসী ল'ৰা চ' আমি দুজন আমাৰ মাজৰ পৰা এনেকুৱা এজন ইউথ হৰালোঁ যিটো নেকি আমাৰ কাৰণে মানে বৃহৎ ক্ষতি বুলি ক'ব লাগে আৰু সেইকাৰণে যিটো ইনচিডেণ্ট হৈছে সেইটো মই নিন্দনীয় আমি নিন্দা কৰিছোঁ কাৰণ এনেকৈ ঘটনা হ'ব নালাগে গুৰু চোৰৰ যিটো কথা ওলাইছে কোনোবা কৈ আছে বেলেগ কাহিনী ওলাই আছে মই এটাই আহ্বান কৰিব খোজোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰিয়াল হৈ যে যিটো ঘটনা হৈছে সেইটো ঘটনা আৰক্ষীক তদন্ত কৰিব দিয়ক যিসকলে দুখী আছে যিসকলে কাণ্ডটো কৰিছে যিসকলে মৰিয়াই এজন ব্যক্তিক নিক্ষেপ কৰিলে মাৰি পেলালে তেনেধৰণৰ ব্যক্তিসকলক এৰেষ্ট কৰিব লাগে আৰু এইটো আইনী দণ্ডনীয় আইনত যিখিনি আমি শাস্তি দিব লাগে আইনে দিব কিন্তু এতিয়া যিটো পৰিৱেশ হৈছে সেইকাৰণে আমি বড়ো জনগোষ্ঠীৰ লোকসকলকো আহ্বান জনাব খুজিছোঁ লগতে বড়ো ষ্টুডেণ্ট ইউনিয়ন আপচু বনচু যিসকল ষ্টুডেণ্ট ইউনিয়ন আছে আমি আহ্বান জনাব খোজোঁ যে আপোনালোকেও যিটো পৰিৱেশ সৃষ্টি হৈ আছে আমাৰ কোকৰাঝাৰ কাৰিগাঁৱত সেই পৰিৱেশ যাতে আমি ঠাণ্ডা কৰিব পাৰোঁ যাতে আমি ভাল ৰাস্তাত লৈ আনিব পাৰোঁ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি সকলো জনগোষ্ঠীৰ লগত আছোঁ আৰু আমি এটাই আহ্বান জনাইছোঁ যে যিটো পৰিৱেশ হৈ আছে সেই পৰিৱেশ যাতে আপোনালোকে নকৰে কাৰণ ইয়াতে থাৰ্ড পক্ষ ফৰ্থ পক্ষ ফিফ্থ পক্ষ সোমাই কিনে আমাৰ মাজৰ যিটো ভাতৃত্ববোধৰ যিটো ৰিলেশ্যন আছিলে যিটো আমাৰ সমন্বয় আছিলে সেইবিলাক ভাঙিব চেষ্টা কৰিব সেইকাৰণে মই সকলোকে কোকৰাঝাৰ ভাষী সকলোকে আদিবাসী বড়ো জনগোষ্ঠী সকলোকে মই আহ্বান জনাব খুজিছোঁ যিটো পৰিৱেশ হৈ আছে সেইটো পৰিৱেশৰ পৰা আপোনালোকে বিৰত থাকিব লাগে আৰু পৰিৱেশ ঠাণ্ডা কৰাৰ কাৰণে আপোনালোকে চেষ্টা কৰিব লাগে কাৰণ আমি বিটিআৰৰ বাসিন্দা আৰু বিটিআৰৰ বাসিন্দা হিচাপে আজি যদি আমাৰ মাজত এনেকৈ কিবা এটা
ঘটনা হয় তেতিয়াহ'লে অহাকালি আকৌ আমি একেলগে থাকিব লাগিব আৰু যিটো আমাৰ ৰিলেশ্যন আছে বড়ো আদিবাসী চান্তাল ওৰাং মুণ্ডাৰ এনেকৈ যিটো ৰিলেশ্যন ভাতৃবোধৰ ৰিলেশ্যন আছে সেইটো যাতে আমি ভাঙি নেপেলাওঁ কাৰণ 1996 বা 1998ত আমাৰ তেনেকৈ হৈছিল আৰু আমি সিটোৰ পৰা এটা ভাল পৰিৱেশলৈকে অহাত আমাৰ বহুত দেৰি হৈছিল আৰু যিটো উন্নতি হ'ব লাগিছিল আমাৰ দুটা জনগোষ্ঠীৰ সেইটো কিন্তু আমি পিছুৱাই গৈছিলোঁ তো সেই তেনেধৰণৰ ঘটনা যাতে আৰু পুনৰাবৃত্তি নহয় সেইকাৰণে মই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উপসভাপতি ডেভিড জেতিৰ্কী আহ্বান জনাইছোঁ যাতে আপোনালোকে সকলোৱে শান্তি শৃংখলাবদ্ধ থাকিব আৰু প্ৰশাসনক নিজৰ কাম কৰিব দিব আৰু প্ৰশাসনে যাতে অতি শীঘ্ৰে দোষীসকলক কৰায়ত্ব কৰি তেখেতসকলক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰে তাকে আহ্বান জনাইছোঁ ধন্যবাদ স্পষ্ট কথা ভাষাৰে মই কৈছোঁ এই ঘটনাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ দোষী আৰু দুষ্কৃতিকাৰীক কঠোৰ হাতেৰে দমন কৰায়ত্ব কৰি উচিত বিহিত শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু দোষী কোনো কাৰণত যাতে সাৰি নাযায় এই কথাও আমি স্পষ্ট কৈছোঁ লগতে যি পৰিৱেশ পৰিস্থিতি আজিৰ দিনটো হ'ল যোৱাকালি ঘটনাক লৈ পেলাই নিৰীহ ওপৰত মানে জন্তুৰ দৰে যি বৰ্বৰ আক্ৰমণ কৰি পেলাই হত্যা কৰা হ'ল ইয়াৰ প্ৰতিবাদত হাজাৰ হাজাৰ ৰাইজ ওলাই আহে আমি দেখিবলৈ পালোঁ আৰু প্ৰতিবাদ ৰাইজে কৰিবই প্ৰতিবাদ হ'বই এটা আৱেগ এটা চেণ্টিমেণ্ট আৰু অমানৱীয়ভাৱে এজন মানুহ চুৰ সজাই পেলাই হত্যা কৰা হৈছে তো গণতান্ত্ৰিক শান্তিপূৰ্ণ প্ৰতিবাদ আমি সদায় সমৰ্থন কৰোঁ আৰু সদায় আমি নিজেও গণতান্ত্ৰিক শান্তিপূৰ্ণ প্ৰতিবাদ আমি কৰিছোঁ কিন্তু আজিৰ দিনটোৰ ভাগত যিখিনি ঘটনা হৈ গ'ল মই উত্তেজিত কৰিবৰ কাৰণে উচতনি দিবৰ কাৰণে কোনো কথা মই আৰু দীঘলীয়া বা বিতংকে মই ক'ব বিচৰা নাই কিন্তু তাৰে মাজত কিছু মানে আমাৰ কিছু অঞ্চলৰ কিছু ঘৰ কেইটামান জ্বলিল আৰু সেইটো নিয়ন্ত্ৰণলৈ অনা হ'ল আৰু এই দুয়ো পক্ষৰ যি এটা সংঘাত ঘটনাটো আছিল দুষ্কৃতিকাৰীয়ে চিকনা জুহলাও ওৰফে যি ৰাজা বিস্মিতক হত্যা কৰা আৰু দুষ্কৃতিকাৰীক ধৰিব লাগে কিন্তু সেই সংঘাতটো ৰাইজৰ মাজলৈ গুচি গ'ল আৰু খুবত কিছু ঘটনা পৰিঘটনা হৈ গ'ল আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই এই কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ যে এই ঘটনাটো যাতে আৰু মানে বিয়পি নপৰে আমি তীক্ষ্ণ নজৰ ৰাখিছোঁ আৰু এই কথাটো আমি স্পষ্ট কৰিম যে সদৌ অসম চান্তাল ছাত্ৰ সন্থা কেন্দ্ৰীয় কমিটি জিলা কমিটি আঞ্চলিক কমিটিৰ লগত আমাৰ জিলা আঞ্চলিকে কথা পাতিছে মই কেন্দ্ৰীয় কমিটিৰ লগত আলোচনা কৰিছোঁ তেওঁলোকৰ যিসকল মুৰব্বী ব্যক্তিসকল তেওঁলোকৰ লগত আলোচনা কৰিছোঁ যাতে এই দুষ্কৃতিকাৰীক আমি কৰায়ত্ব কৰি পেলাই উচিত শাস্তি বিহিব পাৰে এই ঘটনাটো জাতি ভাৰ্চেছ জাতি হ'ব নালাগে এই ঘটনাটো কোনো কাৰণত মানে সামাজিক মানে সংঘৰ্ষলৈ যাব নালাগে এই ঘটনাটো কোনো এনেকুৱা কমিউনেল ৰায়ডলৈ যাব নালাগে কাৰণ এই ঘটনাটো সম্পূৰ্ণভাৱে দুষ্কৃতিকাৰীৰ দ্বাৰা মানে কৰা ঘটনা আৰু মই আপোনাক স্পষ্টকৈ ক'ম যে আমাৰ তাত যোৱা 1-1.5 মাহৰ পৰা এটা তথ্য আমি বিভিন্ন চ'ৰ্চৰ পৰা আমাৰ তাত আহি আছে যে লাওহাটী পিকনিক স্পটৰ ওচৰত গৰুবাচাত যি চিৰাং জিলা কোকৰাঝাৰ চিৰাং বৰ্ডাৰত যি ঘটনা হৈছিল এই ঘটনাত সন্ধিয়া সময়ত এজন চাওতাল সম্প্ৰদায়ৰ যুৱকক কোনোবাই ডেগাৰেৰে হানি খুচি থৈ গৈছিল তেওঁ মৃত্যু হোৱা নাই কিন্তু তেওঁ ডেগাৰেৰে আক্ৰমণ কৰিছিল প্ৰশাসনক 48 ঘণ্টা সময় দিয়া হৈছিল 72 ঘণ্টা সময় দিয়া হৈছিল আজিলৈকে প্ৰশাসনে এই দুষ্কৃতিকাৰীক ধৰিব কৰায়ত্ব কৰিব পৰা নাই আৰু এইটো ঘটনাক আলম লৈ পেলাই কাৰিগাঁৱৰ উত্তৰাঞ্চল বা বিভিন্ন ঠাইত চাওতাল জনগোষ্ঠীয়ে নিজৰ নিৰাপত্তাৰ কাৰণে বা এই ঘটনাটো লৈ পেলাই তেওঁলোকে তীৰ বা জাঠি জোং কিবা কিবি বিভিন্ন অঞ্চলত তেনেকুৱা সাজু হৈ থকা বুলি আমাৰ তাত খবৰ আহিছিল এইটো কাকবা আক্ৰমণ কৰিবৰ কাৰণে হয়তো তেওঁলোকে ভাবা নাই কিন্তু কথাটো হ'ল যে এই ঘটনাটো যে ৰাতিৰ সন্ধিয়া সময়ত কোনোবাই যে ডেগাৰেৰে তেওঁ আক্ৰমণ কৰিলে আজিলৈকে যে 1 মাহ পিছতো কৰায়ত্ব নকৰিলে এইটো কাৰ ভুল প্ৰশাসনৰ এই খোপাটিলা প্ৰশাসনৰ দুৰ্বল মনোভাৱ চৰকাৰৰ দুৰ্বল মনোভাৱৰ কাৰণে এইটো হ'বলৈ পাইছে আজি শান্তিনগৰত কি হ'ল আজি চিম্বুৰ গাঁৱত কিশোৰীক ৰেপ কৰা হ'ল শান্তিনগৰত মানে এজন ফিজিকেলি যিবিলাক চেলেঞ্জ মানে মেণ্টেল ৰিটাৰ্ডেড এগৰাকীক মানে ৰেপ কৰা হ'ল আৰু তাৰ পিছত প্ৰশাসনিক শিক্ষা নল'লে আজি পুনৰ এই ঘটনাটো হ'বলৈ পালে তো ইয়াৰ কাৰণে আমি কৈছোঁ যে শান্তি বৰ্তাই ৰাখিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই কোঅৰ্ডিনেশ্যন কমিটি অফ BTR অৰ্গেনাইজেশ্যন 26টা জনগোষ্ঠীৰ এটা মঞ্চ আমি তৈয়াৰ কৰিছিলোঁ BTR শান্তি চুক্তিৰ পিছতে আৰু ইয়াৰ দ্বাৰা আমি শান্তি স্থাপনৰ কাৰণে কাম কৰি আছোঁ বড়ো অনাবড়ো পৰিৱেশ আজি তাৰিখত নাই কিন্তু এইবিলাক ঘটনাই আজি পুনৰ এই পৰিস্থিতিলৈ আমাক ঠেলি দিব বিচাৰিছে ইয়াৰ কাৰণে মই আহ্বান জনাম মই DC ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ আজিৰ দিনত মই SP ডাঙৰীয়াৰ লগতো আজিৰ দিনৰ কথা পাতিছোঁ এতিয়া বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন কিন্তু কথাটো হ'ল
বিভিন্ন অঞ্চল আছে য'ত আইচলেটেড এৰিয়া কোনোবা মানে চাওতাল অঞ্চলত বড়ো গাঁও আছে কোনোবা বড়ো অঞ্চলত চাওতাল গাঁও আছে তেওঁলোকে এতিয়া ভয়ত আছে দিনৰ ভাগত মানুহবিলাকে প্ৰতিবাদ কৰিবলৈ আহিল মানুহবিলাকে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰে তেওঁলোকে নিজ নিজ স্থানলৈ এতিয়া গুচি গৈছে কিন্তু এই অঞ্চলবিলাকৰ মানুহে এতিয়া ভয় শংকাত আছে আৰু ইয়াৰ কাৰণে আমি চৰকাৰ আৰু প্ৰশাসনৰ লগত যোগাযোগ কৰি পেলাই নিৰাপত্তা নিয়োগ কৰিব লাগে তাত আৰ্মি হওক CRPF হওক অসম পুলিচ হওক সঠিক নিৰাপত্তা নিয়োগ কৰিব লাগে ইয়াৰ কাৰণে আমি কাম কৰি আছো আৰু আনহাতেদি অহা কাইলৈ আমি চাওতাল ছাত্ৰ সন্থা নিখিল বড়ো ছাত্ৰ সন্থা আমি একেলগে বহি পেলাই আমি সংবাদমেল আয়োজন কৰিম আলোচনা কৰিম শান্তি মানে বৰ্তাই ৰাখিবৰ কাৰণে যিখিনি প্ৰচেষ্টা ৰাখিব লাগে আমি কাম কৰি যাম কিন্তু প্ৰশাসন কঠোৰ হ'ব লাগে প্ৰশাসনে দোষীক ধৰিব লাগে কঠোৰতম শাস্তি দিব লাগে তেতিয়াহ'লেহে ৰাইজে এই মানে পৰিৱেশৰ পৰা আশ্বাস মানে পাব যে প্ৰশাসন আছে এই কথাটো হয় দীপেন বড়ো ডাঙৰ আপোনাক মই বহুত ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ আপুনি এটা বাৰ্তা দিয়াৰ কাৰণে মই ওৱামান ৱাদুত মই আপোনাৰ কাষলৈ আহিছোঁ যি হ'ল ইয়াতে খাম কাটিব লাগে কিন্তু আচল কথাটো হ'ল যে কি কংগ্ৰেছৰ চৰকাৰ কি এতিয়া বিজেপিৰ চৰকাৰ যে ইয়াৰ পৰা এতিয়া তেখেতসকলৰ বক্তব্যত যিটো কথা ক'লে এইমাত্ৰ দীপেন বড়োৱে যিটো কথা ক'লে তেওঁতো অৰাজনৈতিকভাৱে গোটেই কথাকেইটা কৈছে যে ক'ৰবাত এই যিবিলাক মানে তৎকালীনভাৱে ল'বলগীয়া পদক্ষেপ সেইবিলাক নোলোৱাৰ কাৰণে দুৰ্গাদাস বড়োও কৈ থৈ গ'ল ফিৰিঙুঠিৰ পৰা খাণ্ডৱ দা হয়গৈ সঁচাকৈ কিছুমান বস্তু ইগন'ৰ কৰা হয় নেকি আপোনালোকৰ দিনতো গোষ্ঠী সংঘৰ্ষ হৈছিল তাত আজি বিজেপিৰ দিনত এয়া হ'বলৈ উকমুকাই গৈছিল আজি তেনেকুৱা এটা দুজন মানুহৰ মৃত্যু হ'ল যে নহওক এইটো হ'ব নালাগিছিল আচলতে ভুল বুজাবুজিৰ কাৰণেই হওক বা কিবা কিবি কাৰণতে হওক আপুনি কি ক'ব এতিয়া প্ৰথমতে মই আকৌ আপোনাৰ দৰে মই আকৌ কংগ্ৰেছ দলৰ পৰা মই চবকে আহ্বান জনাম যে শান্তি সম্প্ৰীতি যেন বজাই ৰাখে ল এণ্ড অৰ্ডাৰ যেন মেইনটেইন কৰি ৰাখে আৰু প্ৰশাসনে যি নিৰ্দেশনা দি আছে সেয়া যেন মানি চলে আৰু এই যে চিটুৱেশ্যন হৈছে ইয়াৰ যেন আৰু অৱনতি নঘটে মই ষ্ট্ৰিক্টলি যি গভৰ্ণমেণ্টৰ যিটো ষ্টেণ্ড যিটো এডিশ্যনেল চিফ ছেক্ৰেটাৰী যিটো ADGP যিটো ষ্টেণ্ড লৈছে যে ইট ৱাজ এটা এক্সিডেণ্ট কেছ য'ত এটা কমিউনিটিৰ 3জন মানুহ এটা স্কৰ্পিঅ'ত বহি আছিলে 2জন মানুহৰ ওপৰত ৰান অভাৰ হৈছিলে এক্সিডেণ্টেল কেছ আৰু সেইটো গৈ পেলাই ইমান ডাঙৰ ঘটনাৰ এটা সূত্ৰপাত ঘটিলে ইমান ডাঙৰ ঘটনা হ'ল যে এটা এক্সিডেণ্টৰ পৰা এটা ডিষ্ট্ৰিক্টত ইণ্টাৰনেট শ্বাটডাউন হৈ গৈছে আৰু আজি আমি ইয়াত বহি পেলাই কথা পাতিবলগীয়া হৈছে এক্সিডেণ্ট চবতে হয় বাট এনেকুৱা ধৰণৰ ৰিয়েকশ্যন বহুত কম দেখা পায় ইটছ আনপ্ৰেচিডেণ্টেড ইনচিডেণ্ট নুশুনা কথা যে এটা এক্সিডেণ্টৰ কাৰণে ইণ্টাৰনেট শ্বাটডাউন কৰিবলগীয়া হৈ গৈছে গতিকে আই থিংক 30জন আৰক্ষী আহত হৈছে কাৰিগাঁও আউটপোষ্টতো এটেক হৈছে গতিকে চাওক আই থিংক আমি এই যে অস্থিৰতা যিটো হৈছে এই যে সমাজৰ যিটো ছ'চিয়েল ফেব্ৰিক যিটো আন্তঃগাঁথনি যিটো অৱনতি ঘটিছে ইয়াৰ কাৰণে এই বস্তুবোৰ হৈ আছে বুলি মই ভাবোঁ কাৰণ আপুনি চাওক আপুনি ইনচিডেণ্টটো চাওক যে এটা গাড়ী যিটো আহি আছিলে স্কৰ্পিঅ' গাড়ীত এপাৰেণ্টলি এটা কমিউনিটিৰ যিটো আপোনাৰ অৰ্ডাৰত লিখা আছে মই অৰ্ডাৰ থ্ৰুৰে গৈছোঁ মই এডিশ্যনেল চিফ ছেক্ৰেটাৰী অৰ্ডাৰ যে এটা কমিউনিটিৰ 3জন মানুহ বহি আছিলে ৰান অভাৰ কৰিছে 2জন মানুহৰ ওপৰত আৰু এটা কমিউনিটিৰ সেইকাৰণে এই সংঘাতটোৰ সূত্ৰপাত ঘটিছিলে গতিকে চাওক আজিৰ ডেটত যি এই চৰকাৰে এই বিজেপিয়ে যি ধৰণে ৰিয়েক্ট কৰে নিজৰ ফেইলিয়ৰ যিবোৰ আছে সেইবোৰ লুকাবলৈ সেইবোৰ ঢাক দিবলৈ এটা অস্থিৰ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰে সমাজৰ আন্তঃগাঁথনি যিদৰে তেওঁলোকে ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে ইয়াৰ বাহিৰে আৰু আপুনি কি ৰিজন আপুনি ওলাব কওকচোন এটা এক্সিডেণ্টৰ পৰা কেনেকৈ ইমান ডাঙৰ ঘটনা এটা ঘটিবলৈ পায় গতিকে সমাজৰ আন্তঃগাঁথনি যিবোৰ মানুহে বিনষ্ট কৰি আছে তেওঁলোকে ইয়াৰ কাৰণে জগৰীয়া আমি সেই ছ'চিয়েল সেই এন্থ্ৰপলজিকেল যিবোৰ ৰিজন আছে আমি সেইবোৰ ভাবিব লাগিব যে কোনে এই সমাজটোক আন্তঃগাঁথনি ইমান ধ্বংস কৰিলে কোনে সদায় ধৰ্মৰ নামত হয় জাতিৰ নামত সদায় সংঘাত লগাবলৈ চেষ্টা কৰে আৰু এটা কথা যে ওচৰত কাৰিগাঁও আউটপোষ্ট আছিলে মানুহে আউটপোষ্টলৈ যোৱা নাই পুলিচৰ ওচৰত যোৱা নাই সংঘাত লগাই দিছে গতিকে এই যে পুলিচৰ ওপৰত যিটো মানুহৰ এটা বিশ্বাস কমি গৈছে সেইটোও কিন্তু এটা ৰিজন হয় আৰু এটা কথা মই ইণ্ডিপেণ্ডেণ্ট অবজাৰ্ভাৰ হিচাপে কৈছোঁ আৰু মই চবকে মই অনুৰোধ জনাব বিচাৰিছোঁ যে UPPLৰ এজন বিধায়ক লৰেন ইষ্টাৰী ডাঙৰীয়াই তেওঁ যিটো ষ্টেটমেণ্ট দিছে ইমান প্ৰভোকেটিভ ষ্টেটমেণ্ট নহয় কিন্তু যেতিয়া এনেকুৱা ধৰণৰ দুটা কমিউনিটিৰ মাজত সংঘাত হয় তেতিয়া কোনো কমিউনিটিৰ নাম ল'ব নালাগে মই ভেৰি স্পেচিফিকেলি মই দুটা কমিউনিটি বুলি কৈ আছোঁ মই কিন্তু কোনো কমিউনিটিৰ নাম লোৱা নাই আৰু নাম ল'ব নালাগে গতিকে এইটো মই গ্ৰাউণ্ডত মই খবৰ লৈছোঁ যে এইটো এটা বেয়া ৰিয়েকশ্যন হৈছে তেওঁ এনেকুৱা ধৰণৰ কাৰ্য তেনেকুৱা কৰিব নালাগিছিলে গতিকে এইটোৰ কাৰণে এটা বেয়া ৰিয়েকশ্যন হৈছে আৰু ফাইনেলি মই এটা কথা ক'ব বিচাৰোঁ যে হাগ্ৰামা মহলী ডাঙৰীয়াই তৃতীয় পক্ষক দোষাৰোপ কৰি আছে আমি এই আপোনাৰ শ্ব'ত ইয়াত শান্তিৰ কাৰণে আমি এটা আহ্বান জনাবলৈ ইয়াত বহিছোঁ কিন্তু যিটো এটা ডিফাৰেঞ্চ অফ অপিনিয়ন মই চাইছোঁ UPPL আৰু BPFৰ মাজত এটা ষ্ট্ৰেঞ্জ এটা এলায়েন্সত তেওঁলোকে আছে বিজেপিৰ লগত দুটা পাৰ্টি কিন্তু এটা এলায়েন্সত মন্ত্ৰী হৈ আছে দুজন এতিয়ালৈকে এক্সেক্টলি গতিকে যি ধৰণে থাৰ্ড পাৰ্টিক ব্লেম কৰি আছে আৰু আমাৰ বিধায়ক ডাঙৰীয়া BPFৰ প্ৰত্যক্ষভাৱে তেওঁ কৈছে যে থাৰ্ড পাৰ্টি আপোনালোকে গতিকে এই যিটো ষ্ট্ৰেঞ্জ এটা এৰেঞ্জমেণ্ট এইটো যে ছাকচেছফুল হোৱা নাই ইয়াত যে মুখ্যমন্ত্ৰীৰ ফেইল হৈছে সেইটোৰো কিন্তু এটা আমি হুবাহুব প্ৰমাণ আমি ইয়াত দেখিবলৈ পাইছোঁ একদম মই